কুকুৰক দে চিকেন আৰু মিৰেনি আৰু বাপেকক দে পচা আৰু পন্তা ভাত আৰু লগতে নিমখ আই আই বিজাখন গৈছি নিজৰ বুলি বলে তুমি আছা বুকুতে বিচাৰো মই তোমাৰ বনত ভাৰতে দি মস্ত গৰম যাম 20 টকা 10 টকা পাৰি নেকি চলি চলি লৈছে গৰম পাৰি নেকি 10 টকা নিয়ে 10 টকা নহয় দাদা বাবা ৰবা তোমাৰ লগতে মোক বাহ কৰিছে বাবা বাপু ধন বাপু ধন বাপু ধন অলপ মাত দি আহা বাপু মোক ভাত দি আহা মোক দুটামান বাপু পন্তা আৰু দেখোন মেকা ভাতাই বাপেকক দে মেকা আৰু পন্তা ভাত পুতেকে খাই চেকেন আৰু মিৰেনি এই হল দেখো কথা আজিকালি খবৰ নাই দুনিয়া কি হৈ গ'ল খা 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 আকৌ নহয় দে খা দুখৰ ভাত কৰি খা মোৰ কপালত সদায় তাকে লাগিছে খদা মইনো একে খাই জীয়াই থাকিব লগা হ'ল পুতেৰে ঠেলা চলে ইঞ্জিনিয়াৰ বনাইছে নহয় খা এই ভাত খা যি তই হাই কপাল এই দেশৰ সমস্যা যদি এনেকুৱা হয় এই দেশৰ সমস্যা যদি এনেকুৱা হয় মই যাওঁ দেই বাইদেউ গেলি আৰু ছাৰক গেলি 30 বছৰ আগতে মই যাক ঠেলাত কান্ধত লৈ ঠেলা চলাই আহিছিলোঁ আজি মোক এই ভাত দিলে এই খদা নাখালেও নহ'ব জীৱনটোতো ঢাকা কেইদিন খাবই লাগিব কি কৰোঁ এ আল্লাহ তুমিতো চায়ে আছা খদা বাপু মনি মোক দিছি দিয়া ভাত তোমাৰ আমেৰে আৰু মোক ভাত নিদিব না তোমাকে একবাৰ লৈ মই বুকুখন অলপ ঠাণ্ডা কৰোঁ নাতি মই তহঁতৰ মৰমতে জীয়াই আছোঁ মই নহ'লে কোনোবা দিনা ইয়াৰ পৰা নহ'লে মই কোনোবাই দিনা ইয়াৰ পৰাই বিদায় ল'লোঁ হয় মই তহঁতৰ মৰমতে মই জীয়াই আছোঁ মোক নেৰিবি দে ধন তহঁত আহিলে মই খাওঁ আম পাওঁ ধন মই তহঁত আহিলে মই এমুঠি অন্ন খাওঁ আম পাওঁ মোৰ পেটটো ভৰপূৰ হৈ থাকে মোক নেৰিবি দে বাপু মোক এবাৰ দেখা কৰিবি দিনটোৰ ভিতৰত বাপু দেউতাৰে মাতিছি সোনকালে যাম মোৰ ঘৰত থাকিলে স্কুল যাবা না এটা রাখলে মনে কি নাইও ধন বুড়ো বেমারি যো এই ধন মোৰ বুকুৰ মাজৰ পৰা মোৰ নাতি বলুৱাই লৈ গ'ল মোৰ বুকুৰ মাজৰ পৰা মোৰ বুকুৰ মাজৰ পৰা মোৰ নাতিক লৈ গ'ল এই খোদা
এই খোদা তুমি দেখা নাই তুমি দেখা নাই না ওরে পুতেরে ইঞ্জিনিয়ার করছে ওরে চাকরি করছি ওরে বাবা মোর বুকু হুজবা এই খোদা তুমি দেখা নাই এই আয়ুবে 30 বছর কার কাম ধরতে তাক মই উচ্চ শিক্ষা দিলো আজি এই পৃথিৱীত মোক এনে গতি কৰিলে তাৰ তিৰটো পাই এই খোদা তুমি এবাৰ বিচাৰ কৰি চাবা খোদা যদি তুমি মানুহৰ অন্তৰত আছা যদি তুমি মানুহৰ অন্তৰত আছা খোদা তেনেহ'লে তুমি এবাৰ বিচাৰ কৰিবা এই আয়ুবে কেতিয়াও কাৰো ভুল কৰা নাছিল তাৰ মাক মৰি যোৱাৰ পিছৰ পৰা কান্ধত লৈ মানুহৰ ঘৰে ঘৰে হাজিৰা কৰি মানুহৰ ঘৰে ঘৰে কাম কৰি মই খুৱাইছিলোঁ মই নাখাই খুৱাইছিলোঁ পিন্ধাইছিলোঁ আজি মোক এনেকুৱাকে মোৰ বুকুৰ মাজৰ পৰা মোৰ নাতিটো লৈ গ'ল কাঢ়ি এই খোদা এই খোদা কি কৰিম মোৰ জীৱনটো সোনকালে লৈ যোৱা ৰামু এই তামোলকে লৈ আহ স্যার রোগ ইমান মাৰো ৰ গা কোনে মুছব সরি স্যার এখন দি তুমি কি খানা চানা দিয়া নাই চিকেন কি পিস হ্যাঁ বিরিয়ানি দিছে কোনে দিছে হরিকাই ঠিক আছে হরিকা কয় হরিকাই তই যাচোন যা হরিকাই ঘৰত নাই নেকি তুমি কি দিছা স্যার দিয়া না দিও না কো তুমি কা করিয়া নাই দিয়া না স্যার হ্যাঁ তুমি করিয়া না তুমি হ্যাঁ নাই দিয়া স্যার পালাই মোক বেছি খাই ৰাখো যা গম পাইছেন নাই স্যার পালাই সরি হ্যাঁ সরি এনেকুৱা হলে কামত নেক্সট টাইম নাৰাখো কুকুরক যে চিকেন আৰু মিৰেনি আৰু বাপেকক যে পচা আৰু পঞ্চা ভাত আৰু লগতে নিমখ হাই হাই হৈছে দেখৰ গতি কাম চলিছে চাহ তাহ দিলে হৰিকা স্যার কৈছো কি দিলে কৈছে মানুহবিলাকক ঠাণ্ডা আৰু এতিয়া বৰ্তমান গলাই দিছো হা ঠাণ্ডা আৰু মিঠাই ঠাণ্ডা আৰু মিঠা গালাখান জালাখান দিবে নাই স্যার অলপ পিছে এনে আনি থৈ দিছো ফ্ৰিজটোৰ ওপৰত হা আৰু দুপৰীয়া লাঞ্চ কৰিব নে নাই হা লাঞ্চত কি দিম বুলি ভাবিছা আপুনি কওক লাঞ্চত মুৰ্গী মাংস আনা আছে ৰৌ মাছ আনা আছে তাৰপিছত আনিবা আৰু কিবা কিবি দিবা হা যাতে আৰু নুশুনো বেয়া হ'বলৈ মই অফিচত যাওঁ স্যার আপনার পুরো কি দিম খুৰা মানে আপনার দেউতা দি দিবি সিহঁতক বিকালে কিবা যদি ৰয় দি দিবি আৰু বেমাৰী মানুহ দি দিবি হা হাই হাই কেনে দিন হল বাপেকক পচা খানা আৰু আছে মানুহ মজা খানা হাই হাই আমি এই ভিডিঅ'টোৰ দ্বাৰা বুজাব বিচাৰিছোঁ যে কোনো ল'ৰা ছোৱালী নিজৰ মাক দেউতাকক অপব্যৱহাৰ নকৰি বৃদ্ধ বয়সত শুশ্ৰূষা কৰে যে আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক ঘণ্টা যাবা দিয়ক নাযাব ৰ'ব মই কিন্তু এনেকুৱা ইঞ্জিনিয়াৰ নহয় দেই